Hello guys, so welcome back to the Legend Vlogs YouTube channel. Tila apnar সকলকে স্বাগতম জানালো। তো guys, আজ যাচ্ছে আমি হবা চাবৰ লগতে নামদাবে। Guys, নামদাবে এখন খাই যাম আমি পাৰো আৰু গাইস তো নামদাবে খাই আমি খুব ভাল পাওঁ guys। খুব ভাল পাওঁ গাইস খাই লৈ যদি সিটটো পাও আপোনালোকক দহম যদি পাৰো আৰু তাৰপিছত আমি যা আছো গাইস পাৰো যা হবা বালিগুছি যা আছো কি ডাঙৰ হবা আপোনালোকক কি কম একদম আৰু আমাৰ লগতে আমাৰ বিশিষ্ট ড্ৰাইভাৰ আমাৰ ৰাইডাৰ্স বিকাশ গাইস ই মানে বিকাশ চেটিলৰ গাইস ৰাইড কৰিছে কন্যাকুমাৰী পিছফালে যেটা পাই গাইস বস্তা নিছিল সি একাই লৈ গৈছে এটা 55 হৈছে ফুল পিকআপ দিম এতিয়া কেইটাত পাম আমি 15 কিলোমিটাৰ গাইস যাব লাগিব বলক গাইস গাঁৱৰ ভিতৰে আহিছো আমাৰ বিশিষ্ট ৰাইডাৰ খান আমি সৰুৰ পৰা পেডেন্সি মাৰো এই পইচা যাৰ নাই গাইস এই বেছ আমাৰ কাৰণে এতিয়া গাইস মই এটা উদাহৰণ দিম আপোনাক উদাহৰণটো হ'ল এই গাড়ীখন আৰু আমি বাইক এখন ল'লি পাৰ্থক্য বহুত আছে গাইস যদি আমি এনেকৈ 30 ডিগ্ৰী এংগলত চালি গাড়ীখন এনেকৈ ধৰিলোঁ ভাল ৰিজডাল দিয়ালৰ গাইস তেল গেল আর তেল নভরলে গাইছি তাক যে তেল নেরাখি না যায় গাইস এটা আমার আটা সিমো খালি গাইছি দাউট থাকাই খালি বই দিয়ে খালি মাৰি থাকিব লাগে গাইছ এইটোৱে হ'ল পাৰ্থক্য আৰু এখন বহুত কাৰণে ভাল গাইছ ওর পথাৰেদি সোমাই লৈ যাব পাৰি গাইছ এখন দাঙিও লৈ যাব পাৰি বগাওঁতে ৰাইড কৰি মানে গাইছ কিন্তু বাইকেদি য'তে নিবে সেইটোৱে হ'ল পাৰ্থক্য এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব ধৰ তো গাইস সোল মারি আমি পাই গেল মানে হোল মারি বহুত দিন পেডেল মাৰা নাই না এনেকুৱা ৰাইডটা মানে লাগি তাৰপৰা মাৰাই নাই আৰু গাইছ আৰু আমাৰ একমাহ যাম আমি হাজো ৰাইডটো কৰিব আমি চাইছোঁ Parkarding. Sagam Khan. Hello, Mr. Located to the side. Akumat, মোক সুচিন্দা হৈ গৈছি বাপ গম পাইছো ও তাৰ পিছত চেন্ডেল মালা পিন্ধি দিছিল যে হালা দিছিল যে ৰিজুৱান বাল্লেবাজি কাৰণে কিলোমিটাৰ ও তাৰ মাথা গৰম তাৰ পিছত মে চেন্ডেল মে মালা মে পিন্ধাটা টা তুমকো যাই ले है इधर ना कोई डिस गुड पार्टी कर ओ बागुल किसले तेरे लगी से गई लगे रहो वो यार आए रहो सामने कौन है दिखाओ वो मार ले गई सर बिली मार দেখা ই পিন্ধি যা কোৱাটা চিলন দিছে টানি লাগিছে এস পাই গেল ফাইনালি যিগ্রাম কোৱাটা আছে ফোকাস নলবা বড় ক্যামেরা না গেছে নিকন D56 গাইস এটি আমি ভিডিও আর গাইস এইলেন আছে কল বাগান আমার কল বাগান দারগুর এই ধ্যান না গাইস ইউটিউব চেনেল লাগে সাবস্ক্রাইব তো কৰি দিব আৰু তেতিয়া আপোনালোকৰ মনোৰঞ্জন এটা চেনেলকে হয় গাইস মিক্সাৰ ভাল লাগে তাতে মানে এবাৰ পৰা সবটি বাৰ কভাৰ ভিডিও আৰু এইটো অনলি আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে ব্লগ তো কেইটা আনছে হেল্ল কেইটা আনছে চল মই দেখো দাও গাইস আপোনালোকে দেখা পাওয়া নাই কি এটা আমি দেখো হয় আৰু ঘৰত পইচা পাবো হয় এনজয় আৰু আপনি কেইটা আনছি মই 50 টাকা গাইস তাও রেড 50 টাকা গাইস খবরটা মারছিল মই 12 টাকা সত্ৰ হ'বলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ।
তো গাইছ সভাত যিহেতু দিছোঁ কিবাটো খাব লাগব গাইছ খোৱাটো মেইন সেইবাবে কিবা অলপ খাই লওঁ আৰু গাইছ তাৰপিছত লগ পাই আছোঁ পইচা নেদাকে উঠোৱা গাইছ মজাই পইচা নেদাকে উঠোৱা এইটো মজাই গাইছ এখানে হ'ল আমাৰ মঞ্চ আৰু এতিয়া আমাৰ কুমাৰদা আহিছে এটা মছৰটা আছে গাইছ কোন আছে আমাৰ তাৰমানে বেটাল নিপুছটা আছে হয় হয় তো গাইছ কিছুমান দোকান যাওঁ মাত্ৰ 25 টকা লেহাৰাই কি দাম সুধো যে 100 200 মোৰ 25 টকা কে লাগছে হেনক কাষ্টমাৰ আহিব ইয়াকে হয় টেকনিক গাইছ ইস গাইস মানে কি এগলে ঘড়ি পিঞ্চা দিবি নাকি এটা নেদে গাইস গাইস এইটো চাইডে আছে আমাৰ মিঠাই দোকান কোনবা কিবা এটা খাই চাবা দিবি নেকি পইচা ইলেক্ট নাই দিয়ক দিয়ক গাইস এইবিলাক মিঠাই নেদে কোনে দিব আৰু আগফালে আমাৰ খাব আৰম্ভ কৰিলেই আমাৰ এটা কি ৰং কিবা কিনবি হবে নাকি তো গাইছ এই সভাত আহিলি পইচা লৈ পেলাকে নহ'লে গাইছ মুখ মেলি যাব লগা হয় আমাৰ পইচা নাই গাইছ যিখন পা বস্তু দেখা পাইছোঁ মুখ মেলি যাব লগা হৈছে তো গাইছ পুতলৈতে ভাল লাগছি শ্ৰীবাল্লি থাকি লৈ গ'ল গাইছ নাই যিহেতু কাক গেল নিম আৰু থৈ যাওঁ আৰু গাইছ
সভা চাই আমি আহি আছোঁ গাইছ পালোঁ আৰু গাইছ অকণমান আছে আমি ঘৰ পাবা এতিয়া মানে গাইছ ব্লগটো শেষ কৰি দিওঁ গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব আৰু চেনেলটো যদি কোনোবা প্ৰথম আহিছে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব গাইছ তো বাই বাই গাইছ নতুন ভিডিঅ'ত লগ পাই আছোঁ গাইছ আৰু চেনেলটো নতুন চেনেল গাইছ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব